কবিতাৰ শিৰোনাম মোৰ কবিতা। কবি হেমকান্ত উপাধ্যায়। আবৃত্তি দিব্যা দত্ত। কবিতা শোষিত জৰ্জৰিত আবাল বৃদ্ধ জনতাৰ সহায়ৰ বাবে সৃষ্টি হওক মোৰ কবিতা। শ্ৰমিক কৃষক ছাত্ৰ ছাত্ৰী যুৱকৰ ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰেৰণা হৈ পৰে মোৰ কবিতা। এমুঠি অন্ন ও এটুকুৰা কাপোৰৰ নোহোৱা দুখীয়াবোৰৰ প্ৰেৰণা হৈ পৰক মোৰ কবিতা। কলা সংস্কাৰ ভাষা সাংকেতিক বিকাশৰ বাবে উৎস হৈ পৰক মোৰ কবিতা। কিন্তু ঠগ প্ৰবন্ধকাৰ আৰু দালালহঁতৰ বিৰুদ্ধে বিদ্ৰোহী হৈ উঠক মোৰ কবিতা। দেশদ্ৰোহী জাতিদ্ৰোহী ভাষাদ্ৰোহীহঁতৰ বাবে অস্ত্ৰ হৈ পৰক মোৰ কবিতা। ভোকাতুৰৰ ভাত লাগে নাঙঠক কাপোৰ লাগে, তেনে ক্ষেত্ৰত জনমতৰ এক হওক মোৰ কবিতা। তেহে সাক্ষী হব বিশাল জনতাৰ কৰ্তব্য উত্তীৰ্ণ হব মোৰ কবিতা। মোৰ এই কবিতা। ধন্যবাদ।